নমস্কাৰ সম পৰীক্ষাৰ্থীলৈ মোৰ ফালৰ পৰা শুভাশীষ যাচিছোঁ আজি মেট্ৰিকৰ ৰিজাল্ট দিলে মানে হাই স্কুল সেৱন্ত পৰীক্ষাৰ ৰিজাল্ট দিলে হয়তো বহুতে তেওঁৰ আশা কৰা মতে ৰিজাল্ট পোৱা নাই হয়তো কিছুমানে আশাতকৈ বেছি ৰিজাল্ট পাইছে তথাপিও সকলোকে কৈছোঁ যিসকলে আশা কৰাৰ মতে ৰিজাল্ট পোৱা নাই তেওঁলোকক কৈছোঁ যে কোনো নাৰ্ভাছ হোৱাৰ দৰকাৰ নাই কাৰণ মেট্ৰিকৰ পিছতো আৰু বহুত ধৰণৰ পৰীক্ষা আছে আমাৰ জীৱনত আহিব এয়া মাত্ৰ আৰম্ভণিহে গতিকে ইয়াত নাৰ্ভাছ নহয় আগন্তুক পৰীক্ষাবিলাকত যাতে আৰু ভাল ফলাফল আৰু ভাল কৃতিৰে উত্তীৰ্ণ হয় তুমি তোমাৰ জীৱনৰ লক্ষ্য পূৰণ কৰিব পাৰা তাৰ বাবে তুমি চেষ্টা কৰা কাৰোবাৰ পৰা গালি খাব হয়তো কাৰোবাৰ পৰা উৎসাহ পাব একো কথা নাই তুমি কোনোবাই ডাউন দিলেও বা কোনোবাই কিবা ক'লেও তুমি নিজৰ মনটো দুৰ্বল নকৰিবা মেট্ৰিকটো জীৱনৰ জাষ্ট আৰম্ভণিহে এটো ভাবি লোৱা যে মেট্ৰিকটো জাষ্ট আৰম্ভণিহে আৰু মেট্ৰিকৰ ৰিজাল্টেৰে সবখিনি কৰা নাযায় অলপ প্ৰবলেম হ'ব কিছুমান কলেজত এডমিশন নাপায় বা কিছুমান সাবজেক্টত আমি এডমিশন নাপাম পাৰ্সেন্টেজ কম থাকিলে সেইটো বাৰু অলপ কম্প্ৰমাইজ কৰিব লাগিব বাট ইয়াৰ পিছতো বহুত ডাঙৰ অপৰচুনিটি আছে কাৰণ যিবিলাক ভাল আজি মানে ডিগ্ৰী আছে বা ভাল যিবিলাক আজি ভাৰতৰ উন্নত মানদণ্ডৰ যিবিলাক পোষ্ট আছে তো ম্যাক্সিমামতে গ্ৰেজুৱেচনটো বেছি ডিক্লেয়াৰ কৰা হয় যেনে ইউপিএসসি এক্সাম দিবলৈ হলে তুমি মেট্ৰিকত কিমান পাৰ্সেন্ট পাইছা হেতু কোনো ইয়াত কানেকশন নাথাকে ইউপিএসসিৰ এক্সামত তুমি মেট্ৰিকৰ পাৰ্সেন্টেজৰ লগত কোনো কথা নাই গতিকে তেনেকুৱা ধৰণৰ আৰু বহুত আছে যত নেকি মেট্ৰিকৰ পাৰ্সেন্টেজ কোনো মেটাৰ নকৰে আৰু ইয়াৰ পিছত যেটো হায়াৰ সেকেন্ডাৰী আহিব তোমাৰ এইচএস হায়াৰ সেকেন্ডাৰী ৰিজাল্টে তোমাৰ কাৰণে বহুত মেটাৰ কৰিব আৰু হয়তো আজি বহুতে কনফিউজ হৈ আছে যে ইয়াৰ পিছত ক'ত এডমিশন লম ক'ত পঢ়িম কি পঢ়িলে ভাল হ'ব মোৰ মাৰ্কসেট দেখোন ইমান নম্বৰ কম আহিছে হেতু লৈ তুমি হতাশ হ'ব নালাগে এনেকুৱা কথা নাই যে বহুত নম্বৰ পালা বলিয়ে সায়েন্সত পঢ়িবা আৰু কম নম্বৰ পালা বলিয়ে তুমি আৰ্টছত পঢ়িবা তেনেকুৱা কোনো কথা নাই তোমাৰ যি ইচ্ছা মন আছে যত তোমাৰ পঢ়িবলৈ ইচ্ছা আছে সেইটো এডমিশন লোৱা ইয়াৰ পিছতো যদি কিবা কনফিউজ আছে মনত ইয়াৰ পিছতো যদি কিবা মনত কনফিউজ আছে যে কি পঢ়িলে ভাল হ'ব মোৰ নম্বৰ কম কেনে মই পঢ়িব পাৰিম যদি তেনেকুৱা কোনো কনফিউজ আছে যদি হে কনফিউজ বিলাক দূৰ কৰিব লাগে তেন্তে আমাৰ হতে যোগাযোগ কৰিব পাৰে ইয়াতে স্ক্ৰিনত আমাৰ নম্বৰটো আছে WhatsApp নম্বৰটো WhatsApp মেছেজ কৰি আমাক যোগাযোগ কৰিব পাৰে আৰু যদি বেছিক বিশেষ অসুবিধা হয় তেনেহলে ডেসক্ৰিপচনত আমাৰ ফোন নম্বৰ আছে তাত ফোন কৰিও আপুনি কনসালটেশন ল'ব পাৰে তো গতিকে আজি কাৰণে বিদায় মাগিছো সকলোৰে দিনটো ভাল হোক আৰু তোমাৰ মনত যি টেনচন আছে হেতু বাদ দিয়া আৰু অলপ ফূৰ্তি কৰা আজি তোমাৰ এটা কষ্টৰ ফল আহিছে তুমি অলপ এনজয় কৰা আৰু আশা কৰিছো তোমাৰ নেক্সটত ইয়াতকৈ আৰু ভাল ফলাফল হ'ব ধন্যবাদ বিদায় জয় আই অসম